ভাৰতৰ নিৰাপত্তা আৰু বিনিময় বৰ্ডত চাকৰি 110 জন সহকাৰী পৰিচালক এছিষ্টেণ্ট মেনেজাৰৰ পদ খালী। আহক আপোনাক মই স্ক্ৰীনত লৈ যাওঁ, দেখাই দিওঁ। লাষ্ট ডেট হ'ল 28/11/2025। দ্য ছেক্ৰেটাৰী এণ্ড এক্সচেঞ্জ বোৰ্ড অফ ইণ্ডিয়া (CBI) has recently announced an employee notification for the recruitment of 110 officer grade A assistant manager vacancy for the general stream, legal stream, information technology stream, research stream, official language stream, engineering electrical stream and engineering civil stream। কোন এইটো আপোনাৰ ইয়াতে দিয়া আছে আপোনাৰ কি কি কোৱালিফিকেশ্যন লাগিব, ইঞ্জিনিয়াৰিং লাগিব, ল লাগিব, পোষ্ট গ্ৰেজুৱেশ্যন লাগিব আৰু চাকৰিটো হ'ব কি আপোনাৰ অল ইণ্ডিয়া বেচিছত। আৰু কোনটো পোষ্টত কিমান আছে, টোটেল পোষ্ট আছে 110টা, ষ্ট্ৰীম জেনেৰেলত আছে 56, লিগেল আপোনাৰ 20টা, ইনফৰমেশ্যন এণ্ড টেকন'লজিতে আছে 22টা, ৰিচাৰ্চত আছে 4টা, অফিচিয়েল লেংগুৱেজত আছে 3টা পোষ্ট, ইঞ্জিনিয়াৰিং ইলেক্ট্ৰনিকত আছে 2টা পোষ্ট, চিভিল ইঞ্জিনিয়াৰিঙত আছে আপোনাৰ 3টা পোষ্ট। এই চাওক পে স্কেল কিমান ধুনীয়া চেলাৰী, এইটো আপোনাৰ কোৱালিফিকেশ্যন দিয়া আছে। ইয়াতে কি কি কোৱালিফিকেশ্যন লাগিব কোনটোত সেইখিনিও দিয়া আছে। কিন্তু চবতকৈ ডাঙৰ কথা কি আপোনাৰ মেক্সিমাম এজ দিছে 30 ইয়াৰ্ছ এইটো। আৰু মই ইয়াৰ লিংকটো ডিছক্ৰিপশ্যনত